हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और आपलोगे चाই আছে লখিমপুৰ ছোৱালী আৰু আজি আমি আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ গোগামুখত বহাগ বিহুৰ ফাংচন চাবলৈ ইয়াতে প্ৰচেছন হৈছে আৰু প্ৰদৰ্শনী হ'ব আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম সেইমতে যিমান পাৰোঁ গোটেইবিলাকো দেখাব নোৱাৰোঁ বহুত দীঘলৈ যাব ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এয়া হৈছে গণেশ বাবা আৰু গণেশ বাবাক কল কৰিছে আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু পুৰা মানে বিহু আৰু এয়া আহিছে ৰিম্পী হাই দিছে ভাল লাগিছে আৰু চাই থাকক ভিডিঅ'টো আৰু এতিয়া বহুতো জনজাতি মানুহে ইয়াতে সহযোগ কৰিছে ভিডিঅ'টো চাই দিবলৈ আছে এয়া হৈছে দেউৰী বোৱাৰীসকল আৰু পুৰা নাচি গৈছে আৰু এয়া আহিছে বিহু বোৱাৰী পাৰ্টি থকা পাৰ্টি আৰু নাজানো মোৰ কি হয় আৰু ভিডিঅ'টো সেইফালকে চাই থাকিব ইমানকৈ কৈ নাথাকোঁ চাই থাকক যিমান দেখাব পাৰোঁ দেখাই থাকিম আপোনালোকক তো চাই থাকক ভিডিঅ'টো পুৰা নাচি গৈছে বিহু পাৰ্টি বোৱাৰী বিহু পাৰ্টি আৰু প্ৰদৰ্শনী আৰু ইয়াতে নাজানো কিহৰ ওপৰত দুজনী ছোৱালী বহি আছে আৰু মাকে পুৰা তালি দিছে আৰু এয়া নাজানো কি কয় এনেই কৈ দিছে আৰু এয়া হৈছে কেৰাচিন বেপাৰী কেৰাচিন আৰু এয়া হৈছে কাঠৰ খাল সেইখিনি তাত গৈ আছে আৰু জেতৰ ঘূৰাই আছে আৰু এয়া আহি গ'ল মহাত্মা গান্ধীকে পুৰা জেতৰ ঘূৰাই আছে পুৰা জেতৰ ঘূৰাইছে লাগিছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এয়া হৈছে মিচিংসকলৰ বিহু পাকঘৰতো গাহৰি পোৰা আৰু ৰহি পোৰা খাই থকাৰ এটা দৃশ্য দেখুওৱা হৈছে আৰু এয়া ৰহি খাব নেকি সুধিছে নাখাওঁ দেই আৰু এয়া হ'ল কনকলতা পৰা মানে চকুটো টিপি পাই আছে মানুহখিনিকে গৈছে খালি অলপ চকুটো আৰু টিপি পাইছে আৰু এয়া হৈছে হালোৱা পথাৰত হাল বাই থকা দৃশ্য দেখুওৱা হৈছে আৰু এয়া হৈছে যোনখনত ককা আৰু আইতাই পুৰা কাৰ্য লাগি ককাই একদম বাহনি উঠাই আছে আৰু আইতাই চাহ বনাই আছে তামোল খুলি আৰু এয়া হৈছে বিহু মঞ্চ নাচনি আৰু